হে গাইস কি খবৰ আশা কৰো গাহৰি মাংস আজি মই বনাব লৈছো পুৱাই গাহৰি মাংস ৰুলাই এ আলু কাটি হৈ গ'ল এয়া লাই ভালদৰে ধুই ল'ব লাগিব কেনেকৈ বনাওঁ চাই থাকক আৰু এইফালে ধনিয়া আনিলোঁ আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ কাটা হৈ গ'ল এইফালে লাই এইকেইটা মানে এইফালে ধনিয়া মাংসখিনি ধুই ল'ব লাগিব এইফালে তেল দি দিলোঁ আৰু পিঁয়াজ অলপমান সিজাৰ পিছত মানে বনাবলৈ দিগদাৰ হৈ গৈছে কমেণ্ট কৰি জনাব হা মিক্স কৰি মিহলাই দিছোঁ নমক অকণমান নমক দি দিছোঁ অকণমান আৰু মিক্সি কৰি আৰু মিহলাব লাগিব আধা সিজাই গ'ল তাৰপিছতে আলু দি দিছোঁ আলু দি কিনে অলপ টাইম সিজিব লাগিব পিছত এতিয়া ঢাকনাই দিম তাৰপৰা আদা নহৰু পিচি কৰি কিনে দি দিছোঁ অলপমান ভালদৰে মিক্স কৰি দিব তাৰপৰা চিকি কাটি কিনে ভোট জলকীয়া দিছোঁ মিচি কিনে মিলাই দিব আৰু পানী দিছে আৰু আলুখিনি সিজিব আৰু ৰেড চিলি কিবা কিবি মছলা দিছোঁ পানী দৈয়াম নদী নিচিনা দি মছলা দিয়া হৈ গ'ল আৰু মছলা কিনে দিওঁ ইমানকৈ মছলা দিম আৰু জ্যাদা মছলা খালে পেট বেয়া হয় দি কিনে মানে ভাজা হৈ গ'ল এতিয়া লাই পাতি দিছোঁ মানে চকুৰ লগত কটা নাই হাতৰ লগত মানে হাতৰ লগত ভাঙি দিছোঁ তাৰে পিছত কেৰাহীটো সৰু হৈছে ন খুচৰিবলৈ কাৰণে বৰ দিগদাৰ হৈছে আৰু অলপমান আছে অলপমান দিম আৰু মোৰ কেৰাহীটো ইমান ডাঙৰ মানে ভালদৰে মিলাব লাগিব তাৰপিছত ভালদৰে মিলাই থাকোঁ তাৰপিছত এতিয়া ধনিয়া পাতা দি দিলোঁ আমাৰ ৰেডি হৈ গ'ল ধনিয়া পাতাটো কুচি করে কাটি কিনে দিয়ে দিছোঁ এটা মিচি করে লাইট
আৰু এয়া ৰেডি হৈ গ'ল কেনেকুৱা হৈছে গাইজ কমেণ্ট কৰি জনাব হা আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি নাপাহৰিব বাবা